সদায় ৰাতিপুৱা একেবাৰে এই পথাৰখন চাই পেলাই বৰ ভাল লাগি দেই। সদায় এনেকেই আহোঁ আৰু মই। ধানবিলাক আকৌ পকিছে। বৰ দীঘল দীঘলকৈ হৈছে দেই। অলপমান সাৰ দি দিব লাগিব। আমাৰ একো নহয় সাৰ অলপমান দিবৰ কাৰণে নিদিয়ে। নাই অ' সাৰ অকণমান দিওঁ বোলো। নাই একেবাৰে আৰু সাৰ অলপমান নিদিয়ে, খালি এলেহুৱা। কি ক'ম আৰু মই, বেলেগৰ মানুহবিলাকে একেবাৰে আৰু এই হেৰিবিলাকত সাৰ চাৰ দি থাকে। আমাৰো আৰু কি ক'ম আৰু একেবাৰে আৰু নোৱাৰিছোঁ আৰু দেই বুজাই। আকৌ আজি লক্ষী পূজা নহয়, লক্ষী পূজাৰ কাৰণে ঘৰ দুৱাৰ চব মুচিব লাগিব দেই। পাৰিলে ইয়াতেও চাকি এগছমান দি যাম আৰু। যাওঁ জলদি এইবিলাক ঘৰ দুৱাৰ মুচিব লাগিব। আকৌ এই হেৰি থাপনা মুচিব লাগিব নহয়। যাওঁ জলদি কৰোঁ এই কামবিলাক। আকৌ লেতেৰা কৰি থ'লে ঘৰখন লক্ষ্মী ক'ৰ পৰা আহিব। যাওঁচোন এবাৰ চাওঁ কি লেতেৰা হৈ আছে। গোটেই মকৰা জাল চাল লাগি আছে চাগে। এইবিলাক থাকিলে আৰু লক্ষ্মী মাক কেনেকৈ আহিব। চাওঁ মই যাওঁ চববিলাক চাফা কৰোঁগৈ। আইও কিমান ধূলি অ'। এই মানুহজনে একো এটা কাম কৰিব নোৱাৰে। চব কামবিলাক মই কৰিব লাগিব। ইমান ধূলি হৈছে ঘৰটোত। বোলো অলপমান চাফা কৰি দিওঁচোন। নাই এতিয়া চাফা কৰি মই মাৰিব লাগিব আকৌ। ঘৰ মোচা চব কৰে হ'ল দে। এতিয়া আৰু লক্ষ্মী পূজা পাতিম আৰু গা চা ধুই আহোঁ। এইখিনিতে পাতো বুলি ভাবিছোঁ। এইখিনিতে পাতিম আৰু। নৈবদ্য আগবঢ়াই দিছোঁ। ইয়াতে যদি দিওঁতে কৰোঁতে কিবা দুখ হৈছে, সৰ্বদোষ মৰ্জন কৰি আপোনাৰ চৰণ তলতে কৃপা দৃষ্টি কৰিব লাগে। এই মোৰ আপোনাৰ ওচৰত সৰল বিনতি। হে লক্ষ্মী মা, যেনেকৈ ধনে হৰিচতী তেনেকৈ আপুনি আমাৰ ঘৰত যাতে বিৰাজমান হৈ থাকে, তাকেই আপোনাৰ ওচৰত কামনা কৰিলোঁ প্ৰভু। আপুনি সকলোকে মংগলে ৰাখক, সকলোৰে ভাল হওক প্ৰভু। আমাক আপুনি আশীৰ্বাদ কৰে যেন এই আপোনাৰ ওচৰত প্ৰাৰ্থনা। অ' হৰি, অ' ৰাম, কৃষ্ণই কৃপা কৰিব। সোণমুনো বল দিয়া। মামনি বাইদেউ, অ' মামনি বাইদেউ, ৰূপেশ্বৰী দেখোন, আহা বহা ৰুমটোতে বহাচোন। আপুনি মাতিলে আৰু আহিলোঁ আৰু বুজিছে। এই কি কয়, এই ময়ো সহায় কৰি দিওঁ দিয়ক। নালাগে পা, আপুনি
দিয়ক যাওকচোন যাওক বহক গৈ দিয়ক নালাগে দিয়ক যাওকচোন আকৌ মাতিছিলো যে আহিলে যে বহক গৈ যাওক ৰুটি চুটি খাবগৈ হ'ব দিয়ক বেলি বেলি ভাগৰে লাগি গৈছেগৈ বেলিব দিয়াহঁতেই ভাল আছিল বেলু দিয়া আৰু কেইটামানে আছে ৰূপেশ্বৰী বাইদেউ খাওক দেই বৰ ভাল লাগিছে দেই ৰুটিখিনি পিছে পূজাটো ক'ত পাতিলা ভিতৰ ৰুমটোত পাতিলো আকৌ খালী যে ৰুমটো আছিলে সেইটোতে পাতিলো ইয়াতে চোফা চোফা আনি ল'বা আকৌ দেই এনেকে আকৌ খালী ৰুমটো হৈ থাকিলে বেয়া লাগে নহয় দুটা খালী ৰুম আছিলে আকৌ তোমাৰ এনেকেই থাকিব বুলি ভাবিছো বুজিছানে কি ক'ব আৰু কি কয় চোফা চোফা আনিব মন নাযায় দেই একেবাৰে ইহঁতেও আকৌ সেই ৰুই ফুৰি থাকে নহয় এইটো ৰুমতে খেলি থাকে আৰু ইয়াতে ভাত চাত খোৱা নেকি ইয়াতে খাওঁ আৰু খাওক আপুনি ৰুটিখিনি খাওক আৰু লাগিলে ক'ব দেই নমস্কাৰ যিহেতু আজি লক্ষ্মী পূজা আমি লক্ষ্মী পূজা উপলক্ষে এখন শৰাই চাকি বন্তি জ্বলালো আৰু আপোনালোকে নিশ্চয় জ্বলাইছে হয়নে বাৰু সেইকাৰণে মই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু যদি চাই ভাল পায় ভিডিঅ'টো তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আপোনালোকে মোৰ আহি থকা ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবোৰ পাই থাকে আৰু টিলিঙাটো কিন্তু বজাই দিব দেই টিলিঙাটো বজাই দিলে যেতিয়া আপোনালোকৰ মোৰ ভিডিঅ' এটা আপলোড দিম তেতিয়া আপোনালোকৰ টিলিঙাটো বজি যাব চাব আকৌ তেনেহ'লে আজিলৈ আহোঁ বাই বাই হেপী লক্ষ্মী পূজা